কোকৰাঝাৰ পৌৰসভাত সাডেন ভিজিট বিটিসি চিফ প্ৰমোদ বড়োৰ বিটিসিৰ মুখ্য কাৰ্যবাহী সদস্য হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিয়েই প্ৰমোদ বড়োই সোমবাৰে কোকৰাঝাৰ পৌৰসভাত এক আকস্মিক পৰিদৰ্শন কৰে। বিটিসিৰ মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে কোকৰাঝাৰ পৌৰসভাক পূৰ্বৰ চৰকাৰে গুৰুত্বহীন কৰি অহাৰ এক অভিযোগ থকাৰ প্ৰসংগ উল্লেখ কৰি কোকৰাঝাৰ পৌৰসভা কাৰ্যালয়ত সাডেন ভিজিট কৰে। বাৰিষা আহিলে সমগ্ৰ কোকৰাঝাৰ চহৰখন দীৰ্ঘদিন ধৰি পানীৰে উপচি থকাৰ পিছতো পৌৰসভাই কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল। সেয়ে সোমবাৰে ইএম ৰঞ্জিত বসুমতাৰী আৰু ইএম অখিল মুছাহাৰীক লগত লৈ বিটিসি চিফ প্ৰমোদ বড়োই কোকৰাঝাৰ চহৰৰ বিভিন্ন নলা নৰ্দমা পৰিদৰ্শন কৰাৰ লগতে কোকৰাঝাৰ পৌৰসভাত আকস্মিক পৰিদৰ্শন কৰে। পৰিদৰ্শন কালত কোকৰাঝাৰ পৌৰসভাত মাত্ৰ এজন কনিষ্ঠ অভিযন্তাই পৰিচালনা কৰি থকাটো দুৰ্ভাগ্যজনক বুলি কয় বিটিসি চিফ প্ৰমোদ বড়োই আৰু কোকৰাঝাৰ পৌৰসভাৰ বিভিন্ন সমস্যা সমাধানৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা হ'ব বুলি বিটিসি চিফ প্ৰমোদ বড়োই মন্তব্য কৰে। সোমবাৰে বিটিসিৰ মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে সমাজ কল্যাণ বিভাগৰ বিষয়াসকলৰ সৈতে এক বৈঠকত মিলিত হোৱাৰ লগতে নিজৰ কাৰ্যালয়ৰ বিষয়াসকলৰ লগত বিভিন্ন আলোচনাত মিলিত হোৱা দেখা যায়। ইপিনে কালি কোকৰাঝাৰত অনুষ্ঠিত কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰে বিটিসি চিফ প্ৰমোদ বড়োই। মানে কি কম, মানে ভাষা বিচাৰি পোৱা নাই। কোকৰাঝাৰ টাউনটো আমাৰ বড়োলেণ্ডৰ সবচে ইম্পৰ্টেণ্ট টাউন আৰু সেই টাউনখনৰ অৱস্থা দেখি আজি খুব মানে দুখ লাগিছে। আগতে আমি বাহিৰত আছিলোঁ, ছিষ্টেমত নাছিলোঁ, আমি গভৰ্ণমেণ্টত নাছিলোঁ। বাহিৰত মানে দেখিছিলোঁ কি বৰষুণ দিলে পানী আহে, বৰষুণ দিলে মানে পানী একদম ফুল হৈ যায় টাউনত, মানুহ যাব আহিব নোৱাৰে। আৰু এইকাৰণে আজি আমি আমাৰ ইএম ৰঞ্জিত বসুমতাৰী ডাঙৰীয়া আৰু আমাৰ ইএম অখিল মুছাহাৰী একেলগে আমি অলপ মানে চালোঁ কি খুব মানে ভাল নহয় অৱস্থাটো। আগৰ চৰকাৰে মিউনিচিপালিটি যিটো আৰু ইয়াত বৰ্ড আছে এইটো কমপ্লিটলি নেগলেক্ট কৰি আহিছে। মিউনিচিপালিটি অফিচখন আছে কিন্তু ইয়াত মানে একোৱেই নাই আৰু ইফালে কাম কৰিবলৈ তেখেতসকলক এম্পাৱাৰ্ড কৰা নাই। গতিকে আজি এজন জেইয়ে এই গোটেই অফিচটো চাই আছে, এইটো অতি দুৰ্ভাগ্যজনক কথা। তো এইকাৰণে আজি বহুত কৰিব লগা কাম আছে। আমাৰ কোকৰাঝাৰ চিটিটো অলৰেডি আমি চিটি অফ পিচ বুলি আমি ডিক্লেয়াৰ কৰিছোঁ আৰু চিটি অফ পিচ বুলি ডিক্লেয়াৰ কৰাৰ লগে লগে ইয়াত শান্তিটো আহিবই লাগিব আৰু এট দি চেম টাইম নিট এণ্ড ক্লিন হ'ব লাগিব। আজি অসমৰ বা ভাৰতৰ বিভিন্ন অঞ্চলৰ মানুহ আমাৰ কোকৰাঝাৰত আহে আৰু সেই কোকৰাঝাৰত আহি পেলাই চিটিখনৰ ওপৰত যিটো ইম্প্ৰেশ্যন এইটো মানে ভাল নহয়। তো সেইকাৰণে আজি ইয়াত আমি চোৱা চিতা কৰিছোঁ আৰু চিটিখন নিট এণ্ড ক্লিন আৰু পিচফুল সকলো এমিনিটিছবিলাক ইয়াতে থাকিব লাগে। ইয়াৰ কাৰণে আমি চৰকাৰে আমি কাম কৰিম আৰু আমাৰ উদ্দেশ্যটো হৈছে কি নেক্সট যিটো ফ্লাড আহিব বা ৰেইনি ছিজন আহিব ইয়াত মানে আমাৰ কোকৰাঝাৰ টাউনত মানে পানী লগিং হ'ব নালাগে, পানী ওলাই যাব লাগে। আৰু ইয়াৰ বাহিৰে যিখিনি সমস্যা আছে ইয়াতে চিটি হিচাপে সেই সমস্যাখিনি আমি সমাধান কৰিবলৈ ওলাইছোঁ আৰু কি আছে কি নাই আজি আমি চব হিচাপ কৰিম। কোকৰাঝাৰত ভাল এটা লাইব্ৰেৰী লাগে পাব্লিকৰ কাৰণে, ইয়াত ভাল এটা অডিটৰিয়াম লাগে, ইয়াত ইনডোৰ ষ্টেডিয়াম এটা লাগে। এইবিলাক ব্যৱস্থাবিলাক কি হৈ আছে এইটো আমি নিউজ ডেস্ক ৰিপৰ্ট, ৰিলাইভ নিউজ 24।